আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহি ওয়া বাৰাকাতুহু। আছামিজ দীনী তাবলিগ নামৰ এই চেনেলটোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। এই ভিডিঅ'টোৰ জৰিয়তে আমি শিকিম মগৰিবৰ নামাজৰ বিষয়ে, লগতে এই মগৰিবৰ নামাজৰ নিয়তসমূহৰ বিষয়ে। সেয়েহে ভিডিঅ'টো শেষলৈকে চাব আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, লগতে আপোনালোকৰ বন্ধু-বান্ধৱীসকললৈ শ্বেয়াৰ কৰি দিব আৰু এনেধৰণৰ ভিডিঅ'সমূহ নিয়মীয়াকৈ পাই থাকিবলৈ মোৰ এই চেনেলটোক ছাবস্ক্ৰাইব কৰি লৈ কাষতে থকা বেল আইকনটো টিপি ল'ব। মগৰিবৰ নামাজ। মগৰিবৰ নামাজ মূল 7 ৰাকাত হয়। ইয়াৰে ফৰজ 3 ৰাকাত আৰু এই নামাজ পঢ়াটো বাধ্যতামূলক। ইয়াৰ পিছত সুন্নতে মুআক্কাদা 2 ৰাকাত জৰুৰী হয় আৰু নফল 2 ৰাকাত। এই নফল 2 ৰাকাত যদি পঢ়া হয় তেন্তে সওৱাব পাব আৰু যদি নপঢ়ে তেন্তে ইয়াৰ পৰা কোনো ধৰণৰ গুনাহ নহয়। মগৰিবৰ ৱাক্ত আৰম্ভ হয় সূৰ্যাস্তৰ পিছৰ পৰা পশ্চিম আকাশত ৰঙা ৰং মিটি নোযোৱা পৰ্যন্ত ইয়াৰ সময় থাকে। ইয়াৰ সময় প্ৰায় 1 ঘণ্টা 15 পৰা 20 মিনিট থাকে। মগৰিবৰ শেষৰ তসবিহটো হ'ল হুৱাল গফুৰুৰ ৰাহিম। ইয়াৰ অৰ্থ হ'ল তেওঁৱেই পাপ মাৰ্জনাকাৰী আৰু দয়ালু। আৰু এই তসবিহ নামাজৰ পিছত 100 এবাৰ পঢ়িব লাগে। বন্ধু-বান্ধৱীসকল, মগৰিবৰ ফৰজ 3 ৰাকাতৰ নিয়তটো হৈছে নাৱাইতু আন উছাল্লিয়া লিল্লাহি তাআলা সালাসা ৰাকাতে সালাতিল মগৰিবি ফৰজুল্লাহি তাআলা মুতাৱাজ্জিহান ইলা জিহাতিল কাবাতিশ শৰীফাতি আল্লাহু আকবৰ। ইয়াৰ অসমীয়াত অৰ্থ হ'ল মই মগৰিবৰ 3 ৰাকাত আল্লাহৰ ফৰজ নামাজ কাবা শৰীফৰ পিনে মুখ কৰি পঢ়িবলৈ মনস্থ কৰিলোঁ বা আৰম্ভ কৰিলোঁ। আল্লাহু আকবৰ। বন্ধু-বান্ধৱীসকল, ইয়াৰে পিছত মগৰিবৰ সুন্নত 2 ৰাকাতৰ নিয়তটো হৈছে নাৱাইতু আন উছাল্লিয়া লিল্লাহি তাআলা ৰাকাতে সালাতিল মগৰিবি সুন্নতু ৰাসূলিল্লাহি তাআলা মুতাৱাজ্জিহান ইলা জিহাতিল কাবাতিশ শৰীফাতি আল্লাহু আকবৰ। ইয়াৰ অসমীয়াত অৰ্থটো হ'ল মই মগৰিবৰ 2 ৰাকাত ৰসুলৰ সুন্নত নামাজ কাবা শৰীফৰ পিনে মুখ কৰি পঢ়িবলৈ মনস্থ কৰিলোঁ বা আৰম্ভ কৰিলোঁ। আল্লাহু আকবৰ। বন্ধু-বান্ধৱীসকল, ইয়াৰ পিছতেই মগৰিবৰ নফল 2 ৰাকাতৰ নিয়তটো হৈছে নাৱাইতু আন উছাল্লিয়া লিল্লাহি তাআলা ৰাকাতে সালাতিন নাফলি মুতাৱাজ্জিহান ইলা জিহাতিল কাবাতিশ শৰীফাতি আল্লাহু আকবৰ। ইয়াৰ অসমীয়াত অৰ্থ হ'ল মই 2 ৰাকাত নফল নামাজ কাবা শৰীফৰ পিনে মুখ কৰি পঢ়িবলৈ মনস্থ কৰিলোঁ বা আৰম্ভ কৰিলোঁ। আল্লাহু আকবৰ। বন্ধু-বান্ধৱীসকল, এয়াই আছিল মগৰিবৰ নামাজ আৰু ইয়াৰ নিয়তসমূহৰ বিষয়ে। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব আৰু আপোনালোকৰ বন্ধু-বান্ধৱীসকললৈ শ্বেয়াৰ কৰি দিব আৰু এনেধৰণৰ নামাজ শিক্ষাৰ বিভিন্ন ভিডিঅ'সমূহ নিয়মীয়াকৈ পাই থাকিবলৈ মোৰ এই চেনেলটোক ছাবস্ক্ৰাইব কৰি লৈ কাষতে থকা বেল আইকনটো টিপি ল'ব। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে ধন্যবাদ।